गरेश्वराव स्रोदै मोननाय सुलुंखौ बिथा खालामनानै सेबनाय समाव गरेश्वर पुलिसा सा-8 गारि सिखावफोरखौ हमनो हायो। पुलिसजों हमजानाय गारि सिखावफोरा जाबाय फारियै आनवार आली, रौशन आली, गलबार आली, आब्दुल कासिम, सैयद इमरान नाजिर, दिगন্ত डेका, बिजय डेका, रुकमुल डेका। हमनो हानाय बे गारि सिखावफोरनिफ्राय दासिम गं 7 बाइक मोननो हादों गरेश्वर पुलिसा। गारि सिखावफोरखौ खन्दिगर कावरबाहा गरेश्वरनि गेरुवा हाजोनिफ्राय पुलिसा हमनो हायो। गरेश्वर पुलिस थानानि अ.सि. मृदुल हाजरिकानि दैदेननायाव थांनाय पुलिसनि हानजाया बे गारि सिखावफोरखौ हमनो हायो। হয়, আমি এটা সোর্স ইনফরমেশন পাইছিলোঁ ইয়াতে বিভিন্ন চুৰি বাইক এইবিলাক বিক্ৰী হয় আৰু বিভিন্ন চুৰি বাইক এটা ৰেকেট চলি আছে। চুৰি বাইকৰ লগত জড়িত থকা লোকসকলৰ এটা ৰেকেট চলি আছে আৰু সেই সংক্ৰান্তত প্ৰথমে আমি আনৱাৰ আলী বুলি এজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তেওঁৰ পৰা এখন বাইক উদ্ধাৰ হয় আৰু বাইকখনৰ কোনো ডকুমেণ্টছ পোৱা নাযায়। তাৰপিছতে আমি গম পালোঁ যে নাম্বাৰ প্লেটখন খুলি লৈ পেলাই সেইখন বাইক ইতিমধ্যে চুৰি কৰা হৈছে আৰু তাৰ পিছতে আমি অন বিং লেড বাই হিম আমি কাৱৰবাহাত আমি দুজন লোকক কৰায়ত্ব কৰোঁ, ইমৰান নাজিৰ আৰু ৰৌশন আলী বুলি। তাৰপিছত গম পাওঁ এজন জোনাব, তেওঁৰ নাম আব্দুল কাছিম, তেওঁ গোটেই যিবিলাক চুৰি বাইক তেওঁ সেইবিলাক সংগ্ৰহ কৰে। তেওঁৰ লগত চুৰি ৰেকেটৰ মানে পূৰা প্ৰত্যক্ষভাৱে যোগাযোগ আছে আৰু তেওঁৰ জৰিয়তে গোটেই চুৰি বাইকবিলাক পাৰ্চেল কৰা হয়। তাৰপিছতে আমি হাজোৰ জাপিয়া বুলি এটুকুৰ জেগা, তাৰ পৰা আমি হাজো থানাৰ পুলিচৰ লগত সহযোগ ক্ৰমে আমি জাপিয়াৰ পৰা আমি সেই জোনাব যিজন আছিলে আব্দুল কাছিম তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু তেওঁ আমাক স্বীকাৰ কৰে। SDPO ছাৰ, আমাৰ মচলপুৰ অ.চি. এই সকলোখিনিয়ে আমি থাকোঁ আৰু সকলোৰে সহযোগত আৰু SDPO ছাৰৰ প্ৰত্যক্ষ গাইডেঞ্চত আমি পুনৰ অপাৰেশ্যন আৰম্ভ কৰোঁ আৰু আমি ৰঙিয়া থানাৰ অন্তৰ্গত পুনৰ 2খন গ্লেমাৰ বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ।